নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আগৰকেইটা ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'টো যাতে আপোনালোকে মোক মৰম দিয়ে। আজি মই আপোনালোকলৈ আগবঢ়াম মোৰ কেইযোৰমান হেণ্ড এম্ব্ৰইডাৰী আৰু ফেব্ৰিক কৰা কাপোৰৰ কালেকশ্যন। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইযোৰ হৈছে পিংক কালাৰৰ এযোৰ কটন কাপোৰ। এই কাপোৰযোৰত গ্ৰীণ, ইয়েলো আৰু হোৱাইট কালাৰৰ গুজৰাটী চিলাই কৰা হৈছে। এই চিলাইটোক গুজৰাটী বুলি কোৱা হয়। আৰু দহিখিনি দেখিছেনে? এই তিনিটা কালাৰে কেনেদৰে মিলাই দিছোঁ। এই কাপোৰযোৰ মোৰ নিজাকৈ বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইখন হৈছে কাপোৰযোৰৰ মেখেলাখন। মেখেলাখনো এনেদৰে চিম্পুলকৈ ৰখা হৈছে গুজৰাটী চিলাইটো কৰিয়ে। এতিয়া মই আপোনালোকক দেখাম কাপোৰযোৰ পিন্ধিলেনো কেনেকুৱা লাগে। আহকচোন চাওঁ কেনেকুৱা লাগে এই কাপোৰযোৰ। নেক্সট কাপোৰযোৰ হৈছে হোৱাইট কালাৰৰ এযোৰ ফেব্ৰিক কৰা কাপোৰ। আহকচোন চাওঁ এই কাপোৰযোৰনো কেনেকুৱা লাগিছে। এই কাপোৰযোৰৰ ফুলখিনি ৰখা হৈছে পাৰ্পল আৰু গ্ৰীণ কালাৰৰ। দেখিছেনে ফুলখিনি কেনেদৰে দিছোঁ। ফুলখিনিৰ মাজত 3Dৰে পেইণ্ট কৰি দিয়া হৈছে আৰু চাদৰখনৰ বৰ্ডাৰটোত এটা পাৰ্পেল লগাই দিয়া হৈছে, যাৰ বাবে চাদৰখন বেছি ধুনীয়া লাগিছে। এইযোৰ হৈছে মোৰ নেক্সট কাপোৰযোৰ। এইযোৰো এযোৰ হোৱাইট কালাৰৰে কাপোৰ। আচলতে মই এই কাপোৰযোৰ আগতে এটা ভিডিঅ'ত দিছিলোঁ। কোনো ভিউৱাৰে কাপোৰযোৰ ভালকৈ দেখাবৰ বাবে কোৱাৰ কাৰণে মই আকৌ দেখাই দিছোঁ কাপোৰযোৰ। এই কাপোৰযোৰত মাল্টি কালাৰৰ ফুল দিয়া হৈছে, দেখিছেনে? আৰু দহিখিনি ব্লেক দিয়া হৈছে, যিহেতু ইয়াত ব্লেক কালাৰটো বেছিকৈ আছে সেইবাবে। এই কেইযোৰে আছিল মোৰ আজিৰ কাপোৰ কেইযোৰ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে মোৰ কাপোৰ কেইযোৰ আপোনালোকৰ কেনে লাগিল।